এইফালে ৰিলছ বনাই আছে বিজি বড় হাৰামি हो बेटा আৰু এইখনে হৈছে নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি চাওক এতিয়া আমি যাম এইফালে টুকটুকত মানুহৰ মেন্টেলিটি কি গাড়ী থকা মানে মানুহ ধনী हाँ भाई कैसी लगी ফৰেষ্টত চাকৰি পালে ৰঞ্জনে ইয়াতে থাকিবই আমাৰ এইফালে হেভি ড্ৰাইভাৰ লাগি গ'ল ধূপ চুপ জ্বলাই দিছে নে বে কেলা ধোঁৱা ওলাইছে যে Hey guys, আজি গণেশ পূজাৰ কাৰণে এতিয়া আহিলো গণেশ মন্দিৰ আৰু গণেশ মন্দিৰত সেৱা কৰিলো আৰু এতিয়া যাওঁ বলক এফালে যোৱা কথা আছে মানে মই ৰঞ্জন আৰু অৰূপ তেটো মানে আমাৰ ভাড়া এটা আছে ভাড়াটোৰ লগতে যাম বুলি ভাবিছো তাকে এতিয়া ইয়াতো মানুহ বহুত হৈ আছে আৰু এতিয়া তললে নামি যাওঁ বলক আৰু চাওক কিমান ধুনীয়াকৈ সজাইছে ৰাতিপুৱা আহিবলৈ টাইম নাপালো সেইকাৰণে এতিয়া পিছবেলা আহিবলগীয়া হ'ল আৰু সেইফালে কিমান ধুনীয়াকৈ সজাইছে চাওক তলত গোটেই চাকি দিবলৈ দি থৈছে আৰু যিহেতু প্ৰত্যেকবাৰে আহোঁ প্ৰত্যেকবাৰে এটা নহয় এটা ভিডিঅ' বনাওঁ আৰু এইফালে এতিয়া প্ৰসাদ লৈ ল'লোঁ আৰু এইফালে যিহেতু আজি গণেশ পূজা গম পাইছে আৰু এইফালে আমাৰ গণেশ বাবা আছে চাওক যিহেতু গণেশ মন্দিৰখনত এখন সৰুকৈ পাৰ্কো বনাই থোৱা আছে আৰু পাৰ্কতে এতিয়া এইফালে আমাৰ গণেশ বাবা কলগছ খাই থকা ইমান ধুনীয়া দৃশ্য আৰু তাকে এতিয়া গৈ থাকোঁ ওলাই ইয়াৰ পৰা বলক আৰু এতিয়া যাওঁ বলক ইয়াৰ পৰা ওলাই দিলোঁ আৰু বহুত ভিৰ হয় এইটো গণেশ পূজাৰ দিনাখনি ওচৰত গোটেই চব দোকান দি দিয়ে দেখিব পাইছে ন চাকি দোকান স্কুটি এইফালে ছাইডত ৰখাইছিলোঁ এতিয়া যাওঁ বলক এতিয়া ৰাস্তাত বহুত ধূলি মানে কিনাৰত টেণ্টবিলাক বনাই আছে টেণ্টবিলাক বনাই থকাৰ কাৰণে বহুতে বেছি ধূলি মানে হাফ ফেচ হেলমেট এনেকৈ পিন্ধি আহিবলৈ দিগদাৰ হয় ফুল ফেচ হেলমেটটো মানে লৈ ফুৰিবলৈ দিগদাৰ কাৰণে পিন্ধি অহা নহ'লে কাৰণ থৈ গুচি যাব লাগিব পটকৈ জেগাটোলৈ যাম যিহেতু সেইটো কাৰণে হাফ ফেচটোৱে পিন্ধি আহিলোঁ এইফালে ইয়াৰ টেণ্ট বনাই আছে দেখিছে ন সেইকাৰণে মানে ধূলিটো বেছি তাকে ধুলিয়ে চুলিয়ে যাওঁ আৰু বলক এইফালে এখন টমটম উলিয়াই গৈছে যে গ'গ' টমটম আজিকালি ইলেক্ট্ৰিকৰহে জামানা আহি গ'ল গোটেই টমটম ভৰ্তি হৈ গ'ল আমাৰ লখিমপুৰখনতো টমটমৰ পৰা ভৰি দিবলৈ জেগাই নাইকিয়া নিচিনা চবৰে অকল টমটমে যিখন নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি যিখন সেইখনৰ ওচৰখন বহুত ধুনীয়া কৰিছে একদম আপোনালোকক দেখাম বলক ইয়াৰ পৰা ষ্টাৰ্টিংটো হৈ গ'ল আৰু লাহে লাহে এতিয়া গোটেই লখিমপুৰ টাউনৰ ভিতৰতো এনেকৈ ৰেলিং গেটবিলাক দি দিছে সেইটো কাৰণে ভাল লাগিছে এইফালে ৰিলছ বনাই আছে বিজি বড় হাৰামি हो बेटा আৰু এইখনে হৈছে নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি চাওক এইখন আৰু এতিয়া যাওঁ বলক এহেঁতি এইখনতে ডিকে ৰোডতে আছোঁ বুলি কৈছে মানে গাড়ীত মাল লোড কৰি আছে হেনো তাকে ক'ত লোড কৰি আছে আৰু এইখনতে থাকিব লাগে ক'ৰবাত এইখন গাড়ী এইখন এইফালে আহিলে সিহঁতৰ চব পাই গ'লোঁ এইফালে ৰঞ্জন কামত বিজি দেখিব পাইছে নহয় আইয়া ৰছী বান্ধি আছে পূৰা আৰু টুকটুক গাড়ী পূৰা নাম মান ভালকৈ বান্ধ স্কুটি ইয়াত থৈ দিলোঁ আৰু এতিয়া আমি যাম এইফালে টুকটুক এই টুকটুক এখন লোকেল পিছত এ চি এখন লোকেল এ চি দেই এতিয়া তাকে গাড়ী ভিতৰলৈ যাওঁ বলক এখন গাড়ী আজিলৈকে যি দুদিনে চলালোঁ দেই অনা দিনাখনি তাৰপিছত মন্দিৰলৈ নিয়া দিনাখনি চলাইছিলোঁ আৰু এতিয়া আমি এতিয়া যাম বলক তই সোমাই যা মই কিনাত বহিম ৱেটো মাছ খোৱা ধেমাজি মাছ খোৱা পিছফালে আছে পূৰা মাল লোডেড ঐ লেটছ গো লগ কৰি দিলোঁ একদম তিনিটা মানে ধুনীয়াকৈ বহি পেলাই যোৱাই দেই গৰম দিনত অকণমান দিগদাৰ হ'ব পাৰে একো নাই দুখীয়া মানুহ আমি ইয়াতে অহা যোৱা গাড়ী থকা মানুহ দুখীয়া হ'ব পাৰে এনেকৈ দিন দিবি দিগদাৰ হৈ যাব মানুহৰ মেণ্টেলিটি কি গাড়ী থকা মানে মানুহ ধনী গম পাইছা নাই চাৰিচকীয়া গাড়ী থকা মানে ধনী তহঁতৰ দুখন আছিলে এতিয়া আকৌ এখন আছে দুখন আছিলে এতিয়া আকৌ এখন আছেগে মানে ধনী তহঁতৰ এতিয়া এখন আছে কাইলৈ দুখন হ'ব নে কি হ'ব আমিতো চাৰিচকীয়া লৈছো সৰুপে যে একেলগে 12 চকীয়া ই ডবল মানুহ আৰু এতিয়া গৈ থাকোঁ বলক এইফালে দেখিব পাইছে নহয় এ চি এইখনে এ চি আৰু লোকেল এ চি বৈ ভালকৈ চলাবি দেই हाँ भाई कैसी लगी
ये सब क्या है? এতিয়া গৈ আছো ধেমাজি অভিমুখে মাছ খোৱা এইবিলাক কি লগাইছে গুৰুজি উলিয়াই দিলি যে গিয়াৰ কেনেকে লগাই নি পাই গলো সি এইফালে এয়া পৰমণি থান আৰু এটা আমি এতিয়া তিনিটা গৈ আছো দেখিব পাইছে এই যাবা 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 বৈ ফটাফট বৈ কেইটা বজাত ঘূৰি আহি পাওঁ এইবাৰ 10টা 10:30 বাজিব নে হেভি হেভি টাৰ্ণিং একদম যোৱা বাটৰ টাৰ্ণিং দিটা গোটেই এইটো এবাৰ ফৰেষ্টৰ এলেকা চাওক গোটেই জংঘল জংঘল ফৰেষ্টত চাকৰি পালে ৰঞ্জনে ইয়াতে থাকিবহি समझ गई আমি এইফালে এতিয়া গৈ থাকোঁতে বাটত ৰখি পাচাপ কৰিলে তাৰপিছত এতিয়া ফটো মাৰি আছে এইফালে ভিউটো চাওক কিমান ধুনীয়া একদম পুৰা বেলি ডুব গ'লেই মানে তথাপি অলপ চাইনিংটো আহি আছে আৰু দেখি ভাল লাগিছে পৰিৱেশটো চাওক কিমান ধুনীয়া ঐ ক'ত ৰখি আছ দেখিছ নাই एक्सीडेंट पॉइंट हम इधर ही रोक के फोटो खींचते है क्या नहीं डर नाम हमारे डिक्शनरी में ही नहीं है डर क्या है जीत है গোগামুখ পাই গ'ল আৰু গোগামুখতে এইফালে গণেশ পূজা পাতিছে দেখিব পাইছে এইফালে গণেশ পূজা আৰু আমি এতিয়া ট্ৰেফিকত ৰখি আছো আমি এতিয়া মাছ খোৱা পাওঁ হৈছোঁ আৰু বাটে বাটে মানে ফটো মাৰি অহা চখটো ইয়াৰ মানে বেছি আজিকালি আইফোন লোৱাৰ পৰা ধৰি অৰুবে অকল ফটো মোৱা স্পঞ্জ পাই এতিয়া গাড়ী আগমুহূৰ্তত বহি ল'ব আগত বৰ ভালকে বহ এইবাৰ লাষ্ট দে ইয়াতকে আৰু ফটো মাৰিবলৈ নাই আগতো ইয়াৰ এইকণতে ফটোটো আমি মাৰি দিওঁ আৰু তাৰপিছত মালটো আনলোড কৰি তাইক ঘৰলৈ যাম আৰু বহুত টাইম হৈ গ'ল এতিয়া কেইটা বাজিলে 7টামান বাজিলে চাগে ন ঘৰ চাগে 9টামান বাজিব পোৱালে 7টালৈ 2 মিনিট আছে ঘৰ পোৱালে 9টামান বাজিব বেছি হ'লেও কম নহয় আৰু এইফালে এইটো গাড়ীৰ ভিতৰতে বহি আছে এলেহুৱা ওলাই আহিব নোৱাৰে A few moments later আমি এতিয়া মাল আনলোড কৰি পিনি আহি গ'লো আৰু এতিয়া এইকণতে ৰখি আছো সমাধান দলঙৰ কিনাৰতে অকণমান ৰখি আছো লাহে লাহে গৈ থাকিবলগীয়া হৈছে ন আৰু আমাৰ এইফালে হেভি ড্ৰাইভাৰ লাগি গ'ল ধূপ চুপ জ্বলাই দিছে নে বে কেলা ধোঁৱা ওলাইছে যে এতিয়া গৈ থাকো আৰু আমি আহি পিনি লখিমপুৰ টাউন পাই গ'লো চিৰিউডত এইফালে গণেশ পূজা পুৰা হেভিকে পাতি আছে এতিয়াও বহুত মানুহ হৈ আছে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব গুড বাই